আছোঁ বৰ্তমান তিতাবৰৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰৰ সংগ্ৰহালয়লৈ গৈ আছোঁ। ভিডিঅ'টোত বহুত কিবাকিবি দেখাই থাকিম, চাই থাকিব শেষলৈকে। পোনপ্ৰথমতে স্বাগতম জনাইছোঁ আপোনালোক সকলোলৈকে। আজি আহিছোঁ তিতাবৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ সংগ্ৰহালয়। আপোনালোকক দেখাই থাকিম সকলোবিলাক ভিডিঅ'ৰ দ্বাৰা চাই। But I think that I'm finally feeling good again. So hard 'cause I loved you, but I'm finally feeling like myself. All of the wounds that were opened by you are now closing. I finally know how to live without hurting myself. I think that I am moving on 'cause I do feel less broken. I needed a sign, this is a sign that I'm healing. I'm finally healing from you. ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ ভিতৰত থকা কিছুমান মুখাশিল্প চাওঁ আহক। Mistakes don't mean to come off haughty. I'm just an imperfect person. তুমি বুকুৰে উশাহ, তুমি পাহৰণি দেখো ততে থকা এটি নাম তুমি। লাষ্টৰ ভিডিঅ'ত মই আপোনাক কথা দিছিলোঁ নতুন বছৰৰ আগত এটা ভিডিঅ' বনাই আপলোড কৰিম বুলি, কিন্তু সময় সাপেক্ষে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ। পলমকৈ হ'লেও নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনসমূহ যাতে সকলোৰে শেষৰ হওক, মোৰো হওক। নতুন নতুন ভিডিঅ'লৈ আহি থাকিম, চাই থাকিব ডিজেছ স্পেচিয়েলিষ্ট। হাই ফ্ৰেণ্ডছ, আজি মোৰ লগত আছে এয়া মোৰ বন্ধু ঋতুৰাজ গগৈ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। চাই থাকিব মোৰ চেনেলটো সকলোৱে।